আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষৰ বা অসমত চলি থকা কিছুমান অন্ধবিশ্বাসৰ বিষয়ে। গাইজ, আজিকালি বিজ্ঞানৰ যুগতো আমাৰ ভাৰতবৰ্ষত বা অসমত বহুতো অন্ধবিশ্বাস প্ৰচলিত হৈ আহি আছে। তো গাইজ, এই অন্ধবিশ্বাসবিলাকৰ মাজত কিছুমান চাইণ্টিফিক কাৰণ বা লজিক আছে নেকি, সেইটোৱে আমি আজিৰ ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। তো গাইজ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকা। আই এম আলম এণ্ড ইউ আৰ ৱাচিং চায়েন্স লাভাৰ ইউটিউব চেনেল। গাইজ, বোলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। টু দিছ ভিডিঅ' টাইটেল চাইণ্টিফিক ৰিজন বিহাইণ্ড ইণ্ডিয়ান ছুপাৰষ্টিশ্যনছ। তো গাইজ, অন্ধবিশ্বাস যিটো আমাৰ ভাৰতত বহুত দেখিবলৈ পোৱা যায়। সেইফালেদি নাযাবা, এইফালেদি মেকুৰীয়ে ৰাস্তা কাটি থৈ গৈছে, ৰাতি নখ নাকাটিবা, এইটো নকৰিবা, সেইটো নকৰিবা, এনেকৈ নকৰিবা, সেনেকৈ নকৰিবা। আবে চালে মাফ কৰনা মে গুস্ছে মে ইধৰ উধৰ নিকল যাতা হো। তো গাইজ, সৰুৰে পৰা চবে আমাক বহুতো জ্ঞান দিছে যে এইটো নকৰিবা, সেইটো নকৰিবা, কিন্তু কেতিয়াও কোনেও এইটো কোৱা নাই যে এইটো কৰিব নালাগে যদি কিয় কৰিব নালাগে, তাৰপিছত কি লজিক আছে। গাইজ, তেওঁলোকে আমাক কেনেকৈ ক'ব যে যিহেতু তেওঁলোকৰে পূৰ্বজবিলাকে তেওঁলোকক একোৱে কোৱা নাছিল। পূৰ্বজবিলাকে তেওঁলোকক জ্ঞান দিছে আৰু তেওঁলোকে জ্ঞান এতিয়া আমাক দি আছে। তো গাইজ, ব'লা আমি জানো কেইটামান এনেকুৱা জ্ঞানৰ বিষয়ে। নাম্বাৰ 3, নেমু আৰু জলকীয়া ঘৰ, অফিচ বা দোকানত ওলোমাই থোৱা। গাইজ, মানুহৰ এইটো মান্যতা আছে যে নেমু আৰু জলকীয়া ঘৰ বা অফিচৰ আগত ওলোমাই থ'ব লাগে, নহ'লে বিজনেছত বহুত ক্ষতি হ'ব। যদি এনেকুৱা নকৰা তেনেহ'লে বেয়া শক্তিয়ে বাহ ল'ব। আৰে দেবাৰে দেবা উঠালে ৰে দেবা উঠালে, মুজে নেহি ৰে, যিবিলাকে এইবিলাক ৰুল বনাইছে তেওঁলোকক উঠাই লোৱা। মানে আপুনি নেমু জলকীয়া ওলোমাই থ'লে আপোনাৰ বিজনেছ চলিব। লজিক চজিকো চব মোহ মায়া হয়, ভ্ৰম হয়। কিন্তু গাইজ, সঁচাকৈ ৰিয়েলিটি এনেকুৱা হয় জানো? আমি দেখা পাওঁ যে নেমু জলকীয়া লগোৱাৰ পিছতো বিজনেছত বহুত লোকচান হয়। গাড়ীত নেমু জলকীয়া লগোৱাৰ পিছতো গাড়ীৰ এক্সিডেণ্ট হয়। তো গাইজ, এইটো হ'ল এটা ছুপাৰষ্টিশ্যন মানে অন্ধবিশ্বাস। কিন্তু ইয়াৰ পিছৰ এটা লজিকো আছে, চায়েন্সো আছে। গাইজ, ইয়াৰ পিছৰ চায়েন্সটো হ'ল যে নেমুত চাইট্ৰিক এচিড থাকে আৰু জলকীয়াত কেপচিচিন কম্পাউণ্ড থাকে। গাইজ, এই দুটাক যেতিয়া সূতা এডালত বান্ধি ওলোমাই থোৱা হয়, তেতিয়া সূতাডালে নেমু আৰু জলকীয়াত পোৱা কম্পাউণ্ড দুটাক অবজাৰ্ভ কৰি লয় আৰু তাৰপিছত ইয়াক বাহিৰৰ বতাহত এৰি দিয়ে। ইয়াৰ ফলত আশে-পাশে থকা কীট পতংগবোৰ বা মহ মাখিবোৰ পলাই যায় আৰু তাৰ পৰিৱেশটো চাফ চিকুণ হৈ থাকে। আৰু যেতিয়া আপোনাৰ ঘৰটো বা অফিচটো আপোনাৰ চাফ চিকুণ হৈ থাকিব, তেতিয়াহে আপোনাৰ দোকানলৈ কাষ্টমাৰ আহিব আৰু তেতিয়াতো আপোনাৰ বিজনেছ নিশ্চয় চলিব। যদি আপোনাৰ দোকানখন লেতেৰা হয়, মহ মাখি থাকে, তেনেহ'লে আপোনাৰ দোকানত কিয় কাষ্টমাৰ আহিব? তো গাইজ, এয়ে হ'ল নেমু আৰু জলকীয়া ওলোমাই থোৱাৰ পিছৰ চায়েন্স। নাম্বাৰ 2, উত্তৰ দিশত মাথা দি শুব নালাগে। এই ডায়লগটো আপুনি নিশ্চয় ঘৰত শুনিছে, কিন্তু হয়তো আপোনাক আজিলৈ কোনেও এইটো কোৱা নাই যে ইয়াৰ পিছত কি কাৰণ আছে। তো গাইজ, ব'লা আমি আজি জানি লওঁ ইয়াৰ চাইণ্টিফিক কাৰণ। গাইজ, আপুনি হয়তো জানে যে আমাৰ বডিত মেগনেটিক ফিল্ড মানে চুম্বকীয় ক্ষেত্ৰ পোৱা যায় আৰু আমাৰ পৃথিৱীখনৰো নিজা এটা মেগনেটিক ফিল্ড আছে। আৰু নিশ্চয় আপুনি এইটোও জানে যে চুম্বকত নৰ্থ আৰু চাউথ প'ল থাকে। নৰ্থ আৰু চাউথ প'ল এটা আনটোৰ প্ৰতি আকৰ্ষিত হয় আৰু নৰ্থ প'ল এটা আনটোৰ প্ৰতি বিকৰ্ষিত হয়, মানে দূৰলৈ ঠেলি দিয়ে। এনেকুৱা আপুনি সৰু থাকোঁতে চুম্বকৰ লগত কৰিও পাইছে কিজানি। তো গাইজ, যেতিয়া আমি উত্তৰ দিশত মাথা দি শুওঁ, তেতিয়া আমাৰ বডিৰ মেগনেটিক ফিল্ড আমাৰ পৃথিৱীৰ মেগনেটিক ফিল্ডৰ লগত এলাইন হৈ যায়। ইয়াৰ ফলত দুয়োটা বস্তুৱে এটাই আনটোক বিকৰ্ষিত কৰে। ইয়াৰ কাৰণে আপোনাৰ বডিত ব্লাড প্ৰেছাৰ বাঢ়িব ধৰে। এই কাৰণতেই আপোনাৰ ব্লাড প্ৰেছাৰৰ প্ৰব্লেম, হাৰ্টৰ প্ৰব্লেম, তাৰ উপৰিও বহুতো প্ৰব্লেম হ'ব পাৰে। তো গাইজ, এইকাৰণে কোৱা হয় উত্তৰ দিশৰ ফালে মাথা দি শুব নালাগে। তো গাইজ, নাম্বাৰ 1, মেকুৰীয়ে ৰাস্তা কাটি থৈ যোৱা। গাইজ, আপুনি এইটো নিশ্চয় শুনিছে যে এইফালেদি নাযাবা, মেকুৰী আগেদি পাৰ হৈ গৈছে, মেকুৰী আগত ৰাস্তা কাটি থৈ গৈছে, যদি তুমি এইফালেদি যোৱা তেনেহ'লে তোমাৰ বহুত বিপদ হ'ব পাৰে। গাইজ, গম নাপাওঁ কোন গাঞ্জাৰীয়ে এনেকৈ কৈ বিয়া পাইছিল এইটো অন্ধবিশ্বাস। গাইজ, সৰুৰ পৰাই আমি এইটো শুনি আহিছোঁ আৰু হয়তো বহুতে ভয়ো খায় এনেকুৱা হ'লে। কিন্তু গাইজ, একচুৱেলি এনেকুৱা একোৱেই নহয়। তো গাইজ, ব'লা ইয়াৰ পিছৰ লজিক জানি লওঁ। গাইজ, আগৰ যুগত গাড়ী মটৰ এইবিলাক চলা নাছিল। আগতে ঘোঁৰা গাড়ী নাইবা গৰু গাড়ীহে চলিছিল আৰু তেতিয়া লাইটো নাছিল। গাইজ, আপুনি এইটো নিশ্চয় দেখিছে যে ৰাতিৰ আন্ধাৰত মেকুৰীৰ চকু জিলিকি থাকে। তো গাইজ, যেতিয়া আগৰ দিনত ৰাতি ঘোঁৰা গাড়ী যাই আছিল, তেতিয়া ৰাতি মেকুৰী জিলিকি থকা চকু দেখি ঘোঁৰাবোৰে বহুত ভয় খাইছিল, যাৰ ফলত ঘোঁৰাবোৰ চক খাই উঠিছিল আৰু ইয়াৰ কাৰণে ঘোঁৰাই আগলৈ যাব সাহস কৰা নাছিল।
তো গাইজ এইকাৰণে আগৰ মানুহবোৰে যদি ৰাস্তা দি মেকুৰী পাৰ হৈ যোৱা দেখিছিল তাৰ আগতে ঘোঁৰা গাড়ীখন ৰখাই দিছিল যাতে তাক দেখি ঘোঁৰাই ভয় খোৱাৰ ফলত একো এক্সিডেণ্ট নহয়। কিন্তু গাইজ তাৰপিছত সময় সলনি হৈ গৈ থাকিল আৰু আমাৰ টেকন'লজিও উন্নত হৈ গৈ থাকিল আৰু এই ঘটনাবোৰকে মানুহে বেলেগ ৰূপত বুজিব ধৰিলে আৰু জন্ম দিলে এনেকুৱা অন্ধবিশ্বাসৰ। তো গাইজ আপুনি এতিয়া নিশ্চয় বুজিলে আমাৰ মা দেউতা বা ককা আইতাই কোৱা কথাবোৰৰ আচল লজিক কি। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ নিশ্চয় চকু খোল খাইছে আৰু আপোনাৰ মাজতো যদি এনেকুৱা অন্ধবিশ্বাস আছিল নিশ্চয় দূৰ হৈছে। তো গাইজ আজি ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিল আৰু বহুতো নজনা কথা নিশ্চয় জানিব পাৰিলে। তো গাইজ এনেকুৱা নেক্সট নলেজেবল ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিল আপোনাৰ তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো গাইজ আজিৰ কাৰণে বাই বাই।